Guys and welcome back to my YouTube channel. So আজি মানে আমি স্বাধীনতা দিৱসৰ উপলক্ষে আমাৰ গাঁৱৰ কেইটামান অদৰকাৰী ল'ৰাৰ সৈতে আমি নিমাতীলৈকে যাত্ৰা চাইকেল আজি যাত্ৰা আৰম্ভ কৰিছোঁ। চ' আপোনালোক আজি গোটেই যাত্ৰা দেখুৱাম, গোটেই ভিডিঅ'টো চাব আপোনালোকে। চ' এতিয়া মই আপোনাক দেখুৱাই দিম কোন কোন গৈছোঁ আমি। এইটো আমাৰ আগত গৈ আছে এটা আমাৰ অভিলাষ মানে শান্তু, এইটো আমাৰ মনজিত, এইটো আমাৰ গুডু, এইটো আমাৰ মুন্না, যেটা আপোনালোকে দেখিছে চাগে সি হুইলি মাৰি মোৰ ভিডিঅ'ত ফেমাছ হৈ গৈছিলে। চ' এতিয়া আমি দুটা নাহিলে, দুটা মানে বাহানা মাৰোঁতে আহিবই নোৱাৰিলে। চ' এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ আমাৰ। আলিমো পাই গ'লোহি। মোৰ চাইকেলত পম দিব লাগিছিলে, বাট চাইকেলত পম দিব নোৱাৰিলোঁ। আমাৰ এইকেইটা আহি গ'ল। এতিয়া এইটো থাকি আহিছিলে আমাৰ মেইন, কালি উদ্যোগ আছিলে, কালি আজি থাকি আহিলে। এইটো আমাৰ লথ। So let's get started. Bande Mataram. Okay, so let's get started. ফাইনেলি আমি আহি কাকজান পাই গ'লোহি। এখন কাকজান কলেজ, ইয়াত কিবা আজি ফাংচন পাতিছে স্বাধীনতা দিৱসৰ। চ' এয়া আমি কাকজান পাই গ'লোহি। আমাৰ এতিয়াও পূৰা আৰু বহুত দূৰ আছে, প্ৰায় 15 কিলোমিটাৰমান হ'ব নিমাতীলৈকে। অহা যোৱা আজি প্ৰায় 30-40 কিলোমিটাৰমান হৈ যাব। চ' আপোনালোকে লাষ্টলৈকে থাকিব ভিডিঅ'টোত, ভাল লাইক কৰি দিব, চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। চ' এতিয়া আমি কাকজান পাৰ হৈ লওঁ, তাৰপৰা লগ পাই আছোঁ। কিন্তু হেভি লাগিছে, হেভি মানে কেনেকুৱা লাগিছে, কেনেকুৱা লাগিছে? একো নুশুনিছে মানুহ, কেনেকুৱা লাগিছে? হেভি। এতিয়া শুনিছে মানুহ নিশ্চয় নকৰিলে। চ' ফাইনেলি আমি আহি ঢেকীয়াখোৱা নামঘৰ গেট পাই গ'লোহি। এইখন ঢেকীয়াখোৱা নামঘৰ গেট। আপোনাক এইকেইটা ৰাইডাৰ কমাই নাই, পূৰা চোৰ চাৰাবা হৈ গৈছে। কেনেকুৱা লাগিছে? এতিয়া আমি লাডুকালিও পামগৈ আৰু অকণমান দূৰ আছে। চ' চিধা আপোনাক লাডুকালিও পাই লগ পাই আছোঁ। চ' এতিয়া আহি পেলাই আমি নিমাতীলৈ যোৱা লাডুঘৰ পাই গ'লোহি, মানে এইখন আমাৰ মইনাপুৰ নামঘৰ গেট। চ' ইয়াৰ পৰা আছে এতিয়া দূৰ। চ' আমি পূৰা জজ কমিশ্যনটো আমাক জজ কমিশ্যন নি মনজিত, মনজিত জজ আছে নে? চ' এতিয়া আপোনালোকে নিমাতী ৰাস্তা চাওক। মাতৰম জয় মাতৰম। One hour later. লাডুঘৰ ৰাস্তাতে প্ৰায় 2 কিলোমিটাৰমান সোমাই আহিলোঁ। এতিয়া কি পাবিগৈ তই? এইটো মানে অভদ্ৰ কৰিছোঁ তাতে, কিন্তু মানে স্বাধীনতা দিৱস তাৰ গাত এতিয়াও মানে গতি অহা নাই। দেশ স্বাধীন কৰি দিলে কিন্তু এই পাগল হৈ আছে। চ' এতিয়া আমাৰ যাত্ৰা একেটা জোচতে আৰম্ভ হৈ আছে। চ' আমাৰ লথৈ পেলাই চাই দিয়া পটককৈ। এতিয়া আমাৰ আগত মনজিত। চ' এতিয়া আমাৰ যাত্ৰা আৰম্ভ, পূৰা জছত গৈ আছোঁ।
কাৰো ভাগৰ লগা নাই কাৰণ মোৰ পইচা সিহঁতে ঠাণ্ডা খাই দিলে চ' মানে ভাগৰ নালাগে সিহঁতক আজি 30 টকা খুৱাই দিছোঁ পুৰা 30 টকা খুৱাই দিছোঁ মই চ' এতিয়া আমি মনিষা বেকাৰী ফেক্টৰী ওচৰ পাই গৈছোঁ চ' এতিয়া আপোনাৰ পৰা গোটেই মুকলিকণ পামগৈ তেতিয়া আপোনালোকক ভিডিঅ' কৰি আছোঁ এতিয়া থৈ দিওঁ মানে গোটেই মানুহৰ পৰাই চাই আছোঁ চ' মুকলিকণ পাই পিনি ভিডিঅ' বনাই আছোঁ এইটো মই সৰু ইউটিউবাৰ এই কালি আজি ভ্লগ নবনালে চ' এতিয়া মই মনিষা বেকাৰী ফেক্টৰী পাই গ'লোঁ চ' অলপ দেৰি পাছত আপোনালোকক লগ পাই আছোঁ জয় এতিয়া আমি আহি পেলাই বালিচাপৰি পাই গ'লোহি এতিয়াও বহুত দূৰ আছে বাৰু এতিয়া অকণ অলপ ভাগৰ লাগিছে নাই অলপ মোৰ ভাগৰ লাগিছে কাৰণ তহঁতৰ ভাগৰ নালাগে কালি মোৰ ভাগৰ মানে 30 টকীয়া স্প্ৰাইটটো খালি যে 10 টকা ল'ব থাকিলে মানুহটো বা নল'লোঁ মই উচাহত গুচি আহিলোঁ 10 টকা থাকি আহিলে এনেকৈ সিহঁতক খুৱাইছোঁ আৰু মানে এতিয়া আপোনালোকে মানে অকণ হেৰি টাইপ মানে পূৰা নিমাদি ফিল্ডটো পাব এতিয়া বালিচাপৰি পাৰ হৈ নহয় এটা ফিল্ডটো পাব আপোনালোকে চ' চাই থাকক ভিডিঅ' লাষ্টলৈকে কষ্ট কৰিছোঁ লাইক কৰি দিব এই মনজুলৰ বাবে লাইক কৰি দিব তাতে ইমান ওখ হৈ ইমান চাব চাইকেলখন চলাই গৈছে চ' ইয়াৰ কাৰণে এটা লাইক কৰি দিব লাগিব চ' পোৱালিটোৰ কাৰণে লাইক কৰি দিব পুৰা নিমাতিলৈ যোৱা হেভি ৰাস্তাখন মানে যিখন ৰমগে ব্লকটো মাৰিবলৈ বোলো ৰাস্তাটো পাই গ'লোহি ইয়াক মানে এতিয়া ফটো মাৰিব লাগিব চ' দেখিছে আপোনালোকে মানে নিমাতিলৈ যোৱা ৰাস্তাটো মানে পেচা বস্তু লৈ যাব আপোনালোকে দেখিছে কেনেকুৱা হেভি ৰাস্তা এতিয়া সিহঁতে ফটো চটো মাৰিব বোলে ফটো চটো মাৰিলে ধুনীয়াকৈ আমাৰ এতিয়া ফটো চটো মাৰি হৈ গ'ল এতিয়া আকৌ আমাৰ যাত্ৰাটো আৰম্ভ কৰিছোঁ ভিডিঅ'টো অকণ দীঘল হ'ব আপোনালোকে চাব লাগিব এজন মহাপুৰুষে চাইকেল ধুই দিছে গৈ পিনি চ' এতিয়া আমি পাই লওঁগৈ বাটটো আপোনালোকে দেখুৱাম অকণকৈ ভিডিঅ'টো দীঘল হ'ব আপোনালোকে চাব অকণো স্কিপ নকৰিব এতিয়া আমাৰ মাধৱে হুইলি টাইম আপোনালোকে চাওক যদি ভাল পায় লাইক কৰি দিব হুইলিটোৰ কাৰণে এইবোৰ খালি আপোনালোকক মই কৈ দিছোঁ সদায় দেখুৱাওঁ কিন্তু এইবোৰ আপোনালোকে ডাঙৰ মানুহ থাকিলে কৰিব এতিয়া মানে ইহঁতৰ লগত মই ডাঙৰ আছোঁ কাৰণে কৰিব দিছোঁ এনেই মই কৰিব নিদিলোঁহেঁতেন চ' আপোনালোকে এবাৰ চাওক কেনেকুৱা হেভি পানী হৈ গৈছে গোটেইখনতে কেতিয়াও নকৰিব ডাঙৰ নহ'লে প্ৰেক্টিচ কৰিব লাগিব প্ৰথমতে এইবোৰ আপোনালোকে কিমান ডাঙৰ জাল পূৰা হেভিকৈ চ' মানে আপোনালোকে একবাৰ নিমাতিলৈ আহি চাব ৰাস্তাতে আপোনালোকৰ গোটেই জোচ আহি যাব পূৰা আপি আহিছে আপি এই গাড়ী দেখিছে ইয়াত চকৰি আহিছে চকৰি আমাৰ চবৰি ৰাইডাৰ মাত্ৰ কিবা এটা কৈ দিয়া আপি বুলি কয় নলমেগান ভাষাত কি বুলি কয় এতিয়া ই আপোনাৰ ছোৱালী পটোৱা টিপছ এণ্ড শিকাব আপোনালোকে চাই লওক এতিয়া আপোনালোকে দেখিছে আপোনালোকে এইবোৰ আপোনালোকে কিন্তু ছোৱালী আগতে কৰিব বেলেগ এখন নকৰিব ছোৱালী পতি যাব একেবাৰতে भारत माता के वंदे मातरम भारत माता के जय वंदे मातरम भारत माता के जय অসম চ' এতিয়া আমি ৰংদৈ পাই গ'লোহি ৰংদৈত আৰু এটা আমাৰ ৰাইডাৰৰ গেং লগ পাই গ'লোঁ চ' আপোনাক দেখাই আছোঁ তাৰপৰা চাওক আপোনালোকে কেনেকুৱা জোচ এই মন্দিৰ জোচ কেনেকুৱা বন্দে জয় মাতৰম জয় মাতৰম বাহানা ৰাস্তাটো পাই গ'লোহি হেভি ৰাস্তা পৰা সিহঁতে য'ত গুচি গ'ল মোক এখন মতা চাইকেল দিতে গুচি গ'ল এয়া মাধৱে মই লগত যাম লগত যাম 10 টকীয়া ঠাণ্ডা খাই দিছে অকলে কিন্তু মোক 20 টকীয়া চিং অকলে খাই দিলে মোক নিদিলে চ' আমাৰ ৰাস্তা চাওক এবাৰ কেনেকুৱা চিঙীয়া ৰাস্তা ফিনফিনীয়া ৰাস্তা পুৰা মানে মই আহিছোঁ মানে গাইছ সেইটো কাৰণে মানে ৰাস্তাটো মানে খালী কৰি দিছে নহয় নিদিয়ে বাৰু এনেকুৱা ৰাস্তা আমি হেভি মানে আছিলোঁ চ' কালি মানে ইয়াৰ কাৰণে আজি ৰাইডটো হৈছে কালি মোক ফোন কৰিলে বোলে চ' ইয়াৰ কাৰণে এটা কমেণ্টত থেংক ইউ বুলি লিখি দিব আপুনি ইয়াৰ কাৰণে মানে আপোনাক আজি অদ্ভুত ভিডিঅ'টো চাবলৈ পাইছে আৰু মোৰ যদি কোনোবা মানে স্পেচিয়েল মানুহ এটা আছে
চ' ইয়াৰ কাৰণে মানে কোনোবা ছোৱালী আছে যদি কৈ দিব উলিয়াই দে মুখখন এবাৰ এখন চাওক মুখখন মাধৱদা লগ বুলি লিখি দিব যোগ্য প্ৰাৰ্থী কোনোবা আছে যি ফোন কৰিব পাৰিব ফোন নহয় মানে মই নাম্বাৰটো ডেছক্ৰিপশ্যন বক্সত দি মেছেজ কৰিব ফোন নকৰিব মানে ফোন মাকে ধৰে চ' এতিয়া আমি কোন এইটো মোৰ ওচৰতে আছে পামগৈ আৰু কোন এইটো মোৰ ওচৰতে আছে চ' এইটো ফোন দেখিছে আপোনাৰ ফোন কৰিব পাৰিব একো নাই ফাইনেলি পূৰা 2.5 ঘণ্টাৰ মূৰত আমি আহি নিমাতী পাই গ'লোহি পূৰা হেভি কষ্ট হৈছে পূৰা নিমাতী একদম মানে পূৰা চাইকেল চলাই দিছোঁ আজি নিমাতী পাই গ'লো পানী বাঢ়িছে ব্ৰহ্মপুত্ৰত এইটো আমাৰ মাধৱক খুচি দেখোঁ আজি প্ৰথম আহিছে দেখিছে এনেকুৱা খুচি এয়া আমাৰ সংস্কৃতিৰ বৰঘৰ মাজুলী যোৱা নিমাতী ঘাট এইটোৱে চ' পাই গ'লো আজি চাইকেল লৈ ফাৰ্ষ্ট টাইম আজি আহিছোঁ আগতে স্কুটি লৈ আহিছিলোঁ তাত এতিয়া আমি আহি গ'লোঁ এতিয়া আমি চাইকেল লৈ আহিছোঁ আজি দেখিছোঁ নদীখন কেনেকুৱা পানী পূৰা বাঢ়ি গৈছে নদীত দেখিছে আপোনালোকে কেনেকুৱা কষ্ট হৈছে বহুত আপোনালোকে আজি মানে ভিডিঅ'টো এনেকৈ দি দিম পূৰা আজি মানে ভইচ চইচ মই নিদিওঁগৈ ঘৰত গৈ মানে ঘৰত পূৰা উৎপাত হৈ থাকে কাষৰ ঘৰ মানুহক কুকুৰাই ডাক দি থাকে মানে সেইকাৰণে আজি ইয়াতে বনাইছোঁ যদি ভাল পাই লাইক কৰি দিব আৰু কষ্ট অলপ হৈ গৈছে আমি এতিয়া আহি পিনি মাজুলী আহিছে নিমাতী পাই গ'লোহি আগৰ আমাৰ এইকেইটা আগ পালেগৈ বহুত দূৰ পালেগৈ চাগে আমি মাধৱ মানে লাহে লাহে আহিবলগীয়া হৈছে মাধৱ কেনেকুৱা লাগিছে মই ইয়াৰ কাৰণে লাহে লাহে আহিছোঁ দেই মই লাহে লাহে মানুহ নহয় এনেকুৱা এইটো আমাৰ নিমাতীটো অফলা মুখ ফেৰী ঘাটটো এইটো আগৰ যিটো কমলাবাৰী ঘাটটো আছে এতিয়া আমি কমলাবাৰী ঘাট পাই গ'লোহি আজিকালি যে কেনেকুৱা হেভি জাহাজ পূৰা নিমাতীত ৰৈ থাকে আপোনালোকে মানে এইটো একো চিন্তা কৰিব নালাগে হেভি জাহাজ পূৰা ৰৈ থাকিব একদম পূৰা চ' এতিয়া আমি মেইন নিমাতীটো কমলাবাৰী যিটো ঘাট সেইটো পাই গ'লোহি এতিয়া আমাৰ লগৰখিনি অলপ আগত হৈ আছে হাতৰ ওচৰ পাইলোঁ ভিডিঅ'টো বনাম আজি ভিডিঅ'টো হেভিকৈ দীঘলকৈ বনাইছোঁ আপোনালোকে চাব লাগিব আজি এখন নদীখন চাওক নাই ইমান ডাঙৰ চ' এতিয়া আহি পিনি মেইন ঘাট পাই গ'লোহি এতিয়া আহি পেলাই এতিয়া কিবা কিনিব লাগিব কিনি পেলি লগ পাই আছোঁ আহি পেলাই আমি পূৰা নিমাতী ঘাটৰ যিটো ভিউ পইণ্ট পাই গ'লোহি পূৰা গোটেইসোপা আহি পিনি এতিয়া ইয়াত অকণমান থাকিম ভিডিঅ'টো নাই সামৰা অলৰেডি পাছত সামৰি আছোঁ আপোনালোকে চাব দেখিছে নদীখন কেনেকুৱা ডাঙৰ চ' এতিয়া ফটো শ্বুট কৰিম এতিয়া আমি ইয়াত ফটো মাৰিম মানে চ' চবে ভাগৰি গৈছে এতিয়া মানে ইয়াত বহিব অকণ দেই ত' গাইছ এই আমাৰ পটককৈ মানে এটা বহুত ডাঙৰ ঘটনা হৈ গ'ল আমাৰ মেইন ৰাইডাৰজনৰ চাইকেলৰ অৱস্থা আপোনালোকে চাই লওক এবাৰ আপোনালোকে দেখিছে চকা এইটো চকা আপোনাৰ বলগুটি চলগুটি চবা ভাগি গ'ল এই চক আপোনালোকে কেনেকুৱা হৈ গ'ল এইবোৰ কেনেকৈ হ'ল আপোনাৰ মানে বহুত এয়া মানে চাইকেলখন ইমান হেভি ৰাইডৰ কাৰণে বনা নাছিলে বাট আজি লৈ আহিছে চাইকেলখন ইমান দূৰলৈ চাইকেল আজি ভাঙি দিলে চাইকেল চ' এতিয়া আগত গৈ ভাল কৰিবগৈ লাগিব চাইকেল এতিয়া আমি ইয়াৰ পৰা গুচি গ'লোঁ ওলাই এতিয়া আগত ৰুমগৈ অকণমান দেখুৱাওঁ আপোনালোকক চাব আপোনালোকে এতিয়া আমাৰ ভিডিঅ'টো সামৰিব হৈছে মানে আগৰখিনি আগত গুচি গ'লগৈ আমি 4-5টা ইয়াত আছোঁ মানে ইয়াৰ চাইকেলখন একে ভাল কৰি যামগৈ আৰু চ' ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ আৰু যদি ভাল পায় লাইক কৰি দিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব বাই